আজি অৰ্ডাৰটো আহি পালে আৰু অৰ্ডাৰটো দিছিলোঁ মই গহনাটোত যিটো দুগদুগী আছিল সেইটো বনাবৰ কাৰণে যাব লগ ষ্টাৰ্ট কৰোঁ। যিসকলে ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্টটো চোৱা নাই এতিয়ালৈকে আপোনালোকে চাই ল'ব। মই ইয়াৰে পিছৰখিনি কাম দেখুৱাম আৰু ভাবিছিলোঁ এই ভিডিঅ'টোতে গোটেইখিনি মই দেখাই শেষ কৰিম, ছেটটো কমপ্লিট কৰিম, কিন্তু নহ'ল কাৰণ গহনাটোত বহুতখিনি কাম কৰিব লগা আছিল আৰু 1 মিনিটৰ ভিডিঅ' এটাত গোটেইখিনি দেখাই দিয়াটো সম্ভৱ নহয়। গতিকে সম্পূৰ্ণ ছেটটোৰ ভিডিঅ' আপোনালোকে ইয়াৰে নেক্সট ভিডিঅ'টোত দেখিব পাব। এতিয়া দেখিলেই নহয় মই দুগদুগীৰ নিচিনাকৈ ছেটটো দি ল'লোঁ আৰু দুগদুগী বনোৱা গহনা এটা মোৰ শ্বৰ্ট ভিডিঅ'ত আপলোডো কৰা আছে, চাই ল'ব পাৰিব আৰু এই ভিডিঅ'টোৰ তলতো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। এতিয়া ফটোখনৰ নিচিনাকৈ মই দুগদুগী দুটা ওপৰত জইন লগাই দিছোঁ আৰু মাজতে এনেকুৱা এটা পিন লগাই দিছোঁ যাতে এই দুটা লৰচৰ নহয়। কমপ্লিট ছেটটোৰ ভিডিঅ'টো নেক্সট পাৰ্টত